ৰাজ্যৰ দুটাকৈ বৃহৎ জাতীয় অনুষ্ঠানৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। যোৰহাটত যদি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত এৰালতলী পথাৰ, পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত যুদ্ধসদৃশ তৎপৰতা। প্ৰথমতে আপুনি বলক যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ সমাগমত উখল মাখল বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ। ভকত বৈষ্ণৱে বোৱাইছে হৰি নামৰ নিজৰা। পুৱাৰ পৰা নিশালৈকে হাতে কামে লাগি 6 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলাইছে। শিবিৰ, মূল মণ্ডপ, মূল তোৰণ সকলোৰে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হওঁ হওঁ। নিৰ্মাণ কৰা হৈছে 200 চৌকাৰ বিশাল ৰান্ধনীশাল, য'ত প্ৰায় 500 ৰান্ধনীয়ে দিনে ৰাতিয়ে খাদ্য ৰান্ধিব। দমে দমে গোটোৱা হৈছে কাঠখৰি। বিশাল ভোজনালয়ত 15,000 ভকতে এবাৰত একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব। এবাৰত সিদ্ধ কৰা হ'ব 50 কুইণ্টল চাউল। এদিনত 1.5 লাখ লোকৰ বাবে ৰন্ধা হ'ব আহাৰ। এসাঁজত আমাৰ 50 কুইণ্টল চাউল লাগিব, পাচলি সেই অনুপাতেই লাগিব, সেই অনুপাতে লাগিব, তেলো লাগিব। সেই অনুপাতে 50 কুইণ্টল চাউলৰ সিদ্ধৰ লগত সম্পৰ্ক ৰাখি সেইমতে বস্তু লাগিব। সকলো হৈ গৈছে। আমাৰ ৰাতিপুৱা 11 বজাৰ পৰা আপোনাৰ সন্ধিয়া 10 বজালৈকে আমাৰ খোলা থাকিব ভোজনালয়। এটা দিনত আমাৰ 1.5 লাখ ভকতে হেৰি ল'ব। এটা দিনত মূল দিনততো আৰু বেছি হ'ব। আমি প্ৰথম দিনাখনে 1.5 লাখ ভকতক খুৱাবৰ কাৰণে আমি প্ৰস্তুতি ঠিক কৰিছোঁ। পতাকাবেদীৰ কামো প্ৰায় 70% সম্পূৰ্ণ হৈছে, য'ত উত্তোলন কৰা হ'ব 55খন জিলাৰ 55খন পতাকা। আমাৰ পতাকাবেদী ইতিমধ্যে আপুনি দেখিছে প্ৰায় 70% কাম শেষ হৈছে। আমি 55খন জিলাৰ 55খন পতাকা ইয়াত উত্তোলন কৰা হ'ব, মূল পতাকা থাকিব। তাৰোপৰি 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মূল অধিৱেশনৰ আমাৰ বিভিন্ন হেৰিয়াত আমাৰ পতাকা থাকিব। একেদৰে অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনৰ প্ৰস্তুতি তুংগত উঠিছে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত তীব্ৰ গতিৰে কাম আগুৱাই নিছে বনুৱাই। কাৰণ 31 জানুৱাৰীলৈ মাজত 5টা দিন। মূল মণ্ডপ, সভাগৃহ, গ্ৰন্থমেলা, বিপণীৰ কাম ভাগে ভাগে চলিছে। এইবাৰ বাণিজ্য মেলাৰ বিপৰীতে হ'ব বিজ্ঞান মেলা, যাৰ বাবে নিৰ্মাণ কৰা হ'ব 2টাকৈ তাৰকাগৃহ। ব্যতিক্ৰমীভাৱে হ'ব কবি সন্মিলন। ভট্টদেৱ ক্ষেত্ৰত চলি থকা কামৰ তদাৰক কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে। বিশ্ব অভিলেখৰ বাবে নিৰ্মাণ কৰা হৈছে 87 ফুট উচ্চতাৰ বিশাল কাৰ্যাপী। এইবাৰৰ সাংস্কৃতিক শোভাযাত্ৰা লেখত ল'বলগীয়া হ'ব বুলি মন্তব্য মন্ত্ৰী ৰঞ্জিত দাসৰ। চিটোৰ ওপৰত আমাৰ 31 তাৰিখৰ আগে আগে সম্পূৰ্ণ আমাৰ প্ৰদৰ্শনী হওক বা মূল সভাই হওক সম্পূৰ্ণ হ'ব বুলি আশা ৰাখিছোঁ, যাৰ কাৰণে মই নিজে মই তদাৰকো কৰিছোঁ। আৰু যিহেতু উপসমিতিসমূহ তেওঁলোকেও ৰাতিপুৱাৰ ভাগতে আহি কাম কাজত লাগি যায়, গতিকে সুন্দৰ প্ৰক্ৰিয়া এটা চলি আছে। ইয়াতে কবি সন্মিলন হ'ব আৰু এই কবি সন্মিলন ইয়াতে অনুষ্ঠিত বিভিন্ন ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে আহি কবিতা পাঠ কৰাৰ উপৰিও 4টা পইণ্টত তেওঁলোকে বাটৰ নাট যেনেকুৱাকৈ কৰে তেনেকুৱাকৈ নিৰলসভাৱে তেওঁলোকে তাত কবিতা আবৃত্তি কৰি থাকিব। 20,000ৰো অধিক শিল্পী অংশগ্ৰহণ কৰা এটা সাংস্কৃতিক শোভাযাত্ৰা থাকিব। আৰু সেই সাংস্কৃতিক শোভাযাত্ৰা মই ভাবোঁ অসমৰ ভিতৰত এইটো সৰ্ববৃহৎ আৰু সৰ্বশ্ৰেষ্ঠ সাংস্কৃতিক শোভাযাত্ৰা হ'ব বুলি মই মনতে ভাবিছোঁ। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা আৰু পাঠশালাৰ পৰা হীৰেণ কলিতা, নিউজ লাইভ।